অলপ দেৰি আমার সন্মুখত শ্রীরাম লক্ষ্মণৰ সত্য অৱতাৰ দণ্ডৱতে সেৱা কৰি ধন্য হোৱা নিজেই ধন্য হব আমাৰ পাপীৰ সমান। কথা কবিগণ, তোমালোকৰ ভক্তিত মই সন্তুষ্ট হৈছো। নহওঁ ঈশ্বৰ মই মানৱ যুৱৰাজ। লংকা ৰাৱণে জানকী পঞ্চতী বন দখলে পাই হৰি নিলে স্বৰ্ণলংকালৈ। সেয়েহে সহায় ভিক্ষা বিচাৰি কিষ্কিন্ধাৰ মুখে কৰিলো যাত্ৰা। বীৰবৰ, আমাৰ সহায় বিচাৰি আহিছে ৰাঘৱ। এই সহায়ৰ বাৰ্তাই তুমিও উপকৃত হবা আমাৰ পাপীৰ সমান। তার দরে চিন্তারে নহে প্রয়োজনে ঠাকুরে অজস্র ফেনাইয়ের ইচ্ছামুখী পরিবর্তনে আমার সঙ্গে অচিরেই উদ্ধারিবে। কিন্তু প্রভু, কি কম মোর দুঃখের কাহিনী। ভাতৃ দুহিত বালি দুরাচারে বিনা অপরাধে করু শাস্তি করিলেন। নিতান্তরিত হয়ে আমি এই নিঃস্বমুখী পরিবর্তনে নিশ্চয় কপিগণ, তাৰ আগেৰে নৰ বানৰৰ বন্ধুত্বৰ কৰো শিৱমীয়া। বোলাইবে কবিগণ, বালিবীৰৰ হত্যাৰ কৰোগৈ আয়োজন। কিন্তু প্রভু, বালিহেন পরাক্রমী বীর সন্মুখতে অতি ক্ষুদ্রকায়ে সুগ্রীব পূজন। চিন্তা নকৰিবা মিত্ৰ, একেপাত ঘৰতে মই বালিক কৰিম নিপাত। বোলা এতিয়া আমি বালিবীৰৰ যুদ্ধৰ কৰো আয়োজন। বীৰবৰ, বধ কৰি সেই দাম্ভিক বালিক ৰাজ্যভাৰ গতাম তোমাক। তাৰ পাছে যাত্ৰা কৰিম লংকা অভিমুখে। এতে বিলম্বনে নহে প্রয়োজনে ঠিক হয়েছে কবিগণ। পরাজয় যক্ষণী মেদিনী কবাই জয় শ্রীরামচন্দ্র, জয় শ্রীরামচন্দ্র, জয় শ্রীরামচন্দ্র, জয় জয় জয়। জয় জয় দাও, জয় জয় দাও, জয় তাকিতি কাক নাজিম। আরে জলি কব দিবে সনে, বালি কব দিবে সনে। শ্রীরাম শ্রীরাম লক্ষ্মণ কপি গণলয়া, সঙ্গে কপি গণলয়া। সুগ্রীব পূজনহি ভূমি ভূজন, এহি মতে পাইলা গয়া, এহি মতে পাইলা গয়া।
অসহ্য যন্ত্ৰণাই মোৰ ৰহিছে হৃদয় মহাপৰাক্ৰমেৰে ত্ৰিভুৱন জয় কৰি বোধ কৰি দুমদুমি মায়াবন্ত খুৰক ভুৱন বিজয়ী মই নাম ললো অকাৰণ সত্যি দুহি সুগ্ৰীৱৰ প্ৰতিশোধৰ অগণিত জ্বলিছে মোৰ অন্তৰত ভীষণ অগ্নি আশান্তি পছন্দ শক্তি তোৰ কৰ যুদ্ধ সুগ্ৰীৱৰ সমে নিৰ্বোধ সুগ্ৰীৱ মোৰ আদেশ অমান্য কৰি কিয় তই কিষ্কিন্ধাত কৰিছ প্ৰৱেশ প্ৰাণলৈ যদি মমতা আছে তুৰন্ত প্ৰাণ লৈ কৰ পলায়ন মুখৰ কথাৰে নহে প্ৰয়োজন লক্ষ্য মোৰ কিষ্কিন্ধাৰ ৰাজসিংহাসন নিবোধ বালিক বধ কৰি তই হবি কিষ্কিন্ধাৰ এক সত্যি ৰজা চা মূৰ্খ না পাবি তুই হিমতে দুয়ো বিনে কদে ঘূৰজন দেখা দেখা হৰিব দৈব ৰাণী খনা যুদ্ধ কর বালির হমে সা মূর্খ না পাবি নিস্তার দাদা ভাই লক্ষ্মণ কি হ'ব এতিয়া বালিবধৰ নহ'ব নেকি উপায় হব নিশ্চয় কিন্তু লক্ষ্মণ বালি সুগ্ৰীৱ একে কলে বৰ একে সাঁচতে সঁচা প্ৰভু প্ৰভু কিয় তুমি খৰ নকৰিলা নিক্ষেপণ কতবাৰ মই কৰিলো অনুৰোধ বালিহেন পৰাক্ৰমী বীৰৰ সন্মুখত অতি ক্ষুদ্ৰতাই সুগ্ৰীৱ পূজন কোৱা কিয় তুমি নকৰিলা খৰ নিক্ষেপণ চিন্তা নকৰিবা মিত্ৰ বালি সুগ্ৰীৱ দুয়ো ভাই একে কলে বৰ একে সাঁচতে গঢ়া গতিকে নিচিনি মই খৰ নিক্ষেপ নকৰিলো গতিকে ভাই লক্ষ্মণ দাদা সৌ যে দেখিছা বনৰ মালাধাৰী সেইডাল আনি মৃত্য সুগ্ৰীৱক দিয়া বন্ধাই সিয়েই হ'ব মোৰ চিনাৰ বাগান হ'ব দাদা যোৱা ভাই বলি কব দিব লাগি শ্ৰীৰাম লক্ষ্মণ সেই হেতু সুগ্ৰীৱৰ গলে বালক কৰিলে অৰ্পণ যোৱা মৃত্য সুগ্ৰীৱ
বালি বীৰক পুনৰ যুদ্ধলৈ তুমি কৰা মন্থন। এইবাৰ বালি বীৰৰ নিপাত নিশ্চিত। ভাল প্ৰভু, তেন্তে এইবাৰ বালিয়ে নাপাব নিস্তাৰ। বালি! বালি!